নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক ঘৰতে আমাৰ বৰদেউতাই কেনেকৈ পৰঠা বনাই দেখাম আহক। এটা চৰিয়াত অলপ ময়দা লৈ ময়দাখিনিৰ জোখত অলপ বেকিং দি সোৱাদ অনুসৰি অলপ চেনি দি তাক ভালদৰে মিক্স কৰি লোৱাৰ পাছত পানী দি ভালদৰে মঠি লোৱা হ'ল। তাৰ পাছত সমান জোখত গোটেইখিনি লাডু বনাই লৈ আৰু এটা সৰু বাটিত অলপ ৰিফাইন তেল লৈ সেই লাডুখিনি বেলোতে অলপ ৰিফাইন তেল লগাই ভিডিঅ'ত দেখুৱাৰ ধৰণে গোটেই লাডুখিনি বনাই লোৱা হ'ল। আকৌ সেইখিনি আগত যেনেকৈ বেলা হৈছিল সেইদৰে বেলি লৈ এখন টেৱাত পুৰি লৈ যাতে পৰঠাটো দেৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ কাষে কাষে অলপ চামুচেৰে ৰিফাইন দি দিয়া হৈছে। ৰিফাইনখিনি দিয়াৰ পাছত আকৌ পৰঠাটো দুবাৰ তিনিবাৰ লৰাই দি পৰঠাটো টেৱাখনৰ পৰা নমাই লৈ দুইখন হাতেৰে গোটেই কাঁহকেইটা মাৰি লোৱা হ'ল। আমাৰ পৰঠা ৰেডি। আপোনালোকেও এনেকৈ বনাই খাবচোন। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।